কবিতাৰ শিৰোনাম দুখন চিতা। কবি শুভামণি দত্ত তামুলী। পিতাইক চিতাত তুলি দিয়াৰ সময়ত ভাবিছিলোঁ, জীৱন মানে ইমান আবুৰ, যিমান কাপোৰেৰে ঢাকিলেও নাতে শেষ নোহোৱা প্ৰয়োজন। মৃত্যু মানেই যেন প্ৰয়োজনৰ সামৰণি, নাঙঠ সময়। তেনে আছো মানে ইমান খপচপ কিয়? পিতাইক চিতাত তুলি দিয়া সময়ত অনুভৱ কৰিছিলোঁ, মৰমৰ বান ছিঙি মানুহবোৰ কলৈ যায়? মোৰ দৰে সকলোৰে বুকুত ভাৰ বব নোৱাৰা বিষাদ। হদ জ্বলি আছে, শেষ হ'বলৈ সময় লাগিব। হঠাৎ এজনে সুধিলেহি, তিলনীত পিঠাগুৰি কিমান লাগিব? কি জীৱন, কি আপোন, শেষ মানেইচোন সকলো শেষ। পিতাই মৃত্যুৰ পাছতে আই কপালৰ বেলিটো মচি দিয়া হ'ল। আন্ধাৰত কেনেকৈ খোজ দিব লাগে নতুনকৈ শিকিছে আয়ে। পিতাইক বগা কাপোৰে ঢাকি দিয়াৰ পাছতে আইৰ গাটো আঁৰি দিয়া হ'ল এযোৰ বগা সাজ। কাৰণ নিয়মবোৰে জানে, বগা কাপোৰত দাগ লাগিলে সততে ধৰা পৰে। বগা কাপোৰৰ দাগ আঁতৰাবলৈও সহজ নহয়। আচলতে আইক আওপকীয়াকৈ বুজাই দিয়া হৈছিল, পিতাইহীন জীৱন সহজ নহয়, সহজ হ'বলৈ নিদিয়ে সমাজে। ৰংবোৰ মচি দিয়া হ'ল, এতিয়া গাত ৰং মানে বগা কাপোৰৰ দাগ। সিদিনা পিতাই মৃত্যুত মোৰ চকুত দুখন চিতা জ্বলিছিল, এখন টপ টপকৈ, আনখন উমি উমি জ্বলিছিল মোৰ বুকুত।